অধিক সফলতাই অধিকাংশ ব্যক্তিকে অহংকাৰী কৰি তোলে। এটাৰ পিছত আনটো সফলতাৰ লানি নিচিগাহতে আপোনাৰ মনতো বাৰু অহংকাৰৰ বীজ ৰোপণ কৰিছে নেকি? নমস্কাৰ। টুডেজ আসামৰ আজিৰ এই বিশেষ অনুষ্ঠানলৈ মই দীপক মেধিয়া আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মজিয়াত এগৰাকী বিশেষ অতিথি উপস্থিত আছে। তেখেত হ'ল এগৰাকী অধ্যাপক, তাৰ উপৰিও নাট্যকৰ্মী, সংস্কৃতিকৰ্মী, সমাজসেৱক, আৰু তেখেত হ'ল ৰাজেন দাস ডাঙৰীয়া। ৰাজেন দাস ডাঙৰীয়াক আমাৰ টুডেজ আসামৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। দাস ডাঙৰীয়াক আজি আমি শৈশৱ, কৈশোৰ বা তেখেতৰ ব্যক্তিগত জীৱন সম্পৰ্কে কোনো ধৰণৰ প্ৰশ্ন নুসুধো, কিয়নো ইতিমধ্যে তেখেতে বিভিন্ন সাক্ষাৎকাৰত তেখেতৰ শৈশৱ, যৌৱন, কৈশোৰ বিভিন্ন জীৱনচোৱাৰ বিভিন্ন কালক্ৰম সম্পৰ্কে ইতিমধ্যে প্ৰকাশ কৰিছে। সেয়েহে আজি আমি তেখেতক সুধিম, তেখেত এজন অধ্যাপক, এফালে যদি তেখেত অধ্যাপক, আনফালে তেখেতে নাট্য চৰ্চা সমান্তৰালভাৱে আগবঢ়াই লৈ গৈ আছে। এই দুয়োটা অধ্যাপনা আৰু নাট্য চৰ্চা কিদৰে তেখেতে সমান্তৰালভাৱে আগবঢ়াই নি আছে সেই বিষয়ে তেখেতৰ পৰা আমি জানিব বিচাৰিম। ধন্যবাদ। মই সমূহ দৰ্শকলৈ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ, নমস্কাৰ জনাইছোঁ। এতিয়া মই প্ৰশ্নটো লৈছোঁ। এতিয়া কথাটো হ'ল, মই এটা কথা বিশ্বাস কৰোঁ যে মই এগৰাকী কলেজৰ অধ্যাপক, আৰু অধ্যাপক হিচাপে মই এই ফিলচফিটো বিশ্বাস কৰোঁ, যিহেতু মই নিজেই দৰ্শনৰ এগৰাকী প্ৰবক্তা, যে প্ৰতিগৰাকী অধ্যাপকৰ সমাজ সম্পৰ্কে দায়িত্ব থকা উচিত বা সমাজৰ প্ৰতি দায়বদ্ধতা থকা উচিত। কাৰণ কিয়, আমাৰ প্ৰতি গোটেই সমাজখনে লক্ষ্য কৰে, আমি ছাত্ৰ ছাত্ৰীসকলক পাঠদান দিওঁ, গতিকে ছাত্ৰ ছাত্ৰীসকলক দিগদৰ্শন কৰাটো আমাৰ কৰ্তব্য। সেয়েহে মই এই দৰ্শনটোক বিশ্বাস ৰাখি যে প্ৰতিগৰাকী শিক্ষক সমাজৰ প্ৰতি দায়বদ্ধ, এই ফিলচফিটো আগত ৰাখি মই সমাজৰ হৈ কিছু কাম কৰিবলৈ চেষ্টা কৰোঁ। দুয়োটা দিশ আগবঢ়াই নিওঁতে মোৰ বিশেষ অসুবিধা হোৱা নাই, কাৰণ যিখিনি চৰকাৰী নিৰ্দেশনা, সেই নিৰ্দেশনা অনুসৰি 9 বজাৰ পৰা 4 বজালৈ বা যিখিনি সময় UGC ৰুল ৰেগুলেশ্যন অনুসৰি ক্লাছত উপস্থিত থাকিব লাগে মহাবিদ্যালয়ত, সেইখিনি থকাৰ পিছতো মই ভাবোঁ বন্ধৰ দিনত বা তাৰ পিছতো, কলেজ ছুটি হোৱাৰ পিছতো এগৰাকী অধ্যাপকৰ কাৰণে বহুতো সময় হাতত থাকে, আৰু এই সময়খিনি পৰিয়ালক দি উঠাৰ পিছত যিখিনি সময় অৱশিষ্ট মোৰ হাতত থাকে, এই সময়খিনিক মই সমাজৰ কাৰণে কামত লগাওঁ, আৰু সেইকাৰণে মোৰ নাট্য চৰ্চা কৰাত কোনো অসুবিধা হোৱা নাই। দাস ডাঙৰীয়া, আপোনাৰ নাটক অসমৰ ভিতৰতে সীমাবদ্ধ নাথাকি ৰাষ্ট্ৰীয় পৰ্যায়তো উজলি উঠিছে। এতিয়া প্ৰশ্নটো হৈছে, ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈ আপোনাৰ যি নাটকৰ যি যাত্ৰা, এই যাত্ৰা সম্পৰ্কে আমাৰ দৰ্শকে জানিব বিচাৰিব। দৰ্শকক মই এই সম্পৰ্কে অৱগত কৰিব ওলাইছোঁ। ইতিমধ্যে মই কেইবাটাও সাক্ষাৎকাৰত কৈছোঁ এই সম্পৰ্কে। কিছু নতুন তথ্য মই দিবলৈ ওলাইছোঁ এইবাৰ। প্ৰকৃততে মোৰ নাট্য জীৱনৰ আৰম্ভ হৈছিল কটন কলেজত মই যেতিয়া পঢ়ি আছিলোঁ। কটন কলেজৰ মই মহেন্দ্ৰনাথ ডেকা ফুকন ছাত্ৰাবাসত আছিলোঁ, আৰু এই ছাত্ৰাবাসৰ অধীক্ষক আছিল ডক্টৰ সীতানাথ লকৰ ছাৰ। আপোনালোকে জানে, ডক্টৰ সীতানাথ লকৰ ছাৰ অসমৰ এগৰাকী প্ৰখ্যাত গণিতৰ অধ্যাপক আৰু এগৰাকী প্ৰখ্যাত নাট্যকাৰ, পৰিচালক। তেখেতৰ পৰা মোৰ দিগদৰ্শন হৈছিল, তেখেত মোৰ গুৰু, নাটকৰ গুৰু। আৰু ডক্টৰ সীতানাথ লকৰ ছাৰৰ যি দীক্ষা, সেই দীক্ষাৰে মই দীক্ষিত হৈ নাট্য জগতলৈ আগবাঢ়ি গ'লোঁ, আৰু ৰাজ্যিক স্তৰত আমি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ। বিশেষকৈ 2015 চনৰ পৰা আমাৰ মহাবিদ্যালয়ৰ যি দল, সেই দলক মই প্ৰতিনিধিত্ব কৰি লৈ গ'লোঁ। মোৰ ৰচনা আৰু পৰিচালনাৰে মকৰা নামৰ নাট এখন আমি সেইবাৰ মঞ্চস্থ কৰিছিলোঁ 2015 চনত। আৰু আমাৰ BH কলেজত হোৱা যি জনেল কম্পিটিশ্যন আছিল গুৱাহাটী বিশ্ববিদ্যালয় যুৱ মহোৎসৱত, এই নাটকখনে প্ৰথম পুৰস্কাৰ পাইছিল, আৰু ইয়াৰ পিছত আমি উৎসাহিত হ'লোঁ। আৰু সেইবাৰ মকৰা নাটকখনে অসমৰ বিভিন্ন ৰাজ্যিক স্তৰত কেইবাটাও পুৰস্কাৰ পাইছিল। তাৰ পৰৱৰ্তী বছৰত আমি দেৱদাসী সংস্কৃতিক লৈ এখন নাটক ৰচনা কৰিলোঁ মই, আৰু পৰিচালনাও কৰিলোঁ, দেওঘৰৰ স্বপ্ন। এই নাটকখন অসমৰ যি বিলুপ্তপ্ৰায় দেৱদাসী সংস্কৃতি আছে, এই দেৱদাসী সংস্কৃতিক লৈ আমি ৰচনা কৰিছিলোঁ, আৰু এই নাটকখনে অসমৰ চুকে কোণে বিভিন্ন প্ৰতিযোগিতাত সকলোতে প্ৰায় প্ৰথম দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল। মই শ্ৰেষ্ঠ নাট্যকাৰ হৈছিলোঁ, পৰিচালক হৈছিলোঁ, আৰু তাৰ পিছতে
আমাৰ নাটক সম্পৰ্কে চৰ্চা হ'বলৈ আৰম্ভ কৰিলে। এই নাটকখন আমাৰ গুৱাহাটীৰ যিটো NF ৰেলৱে আছে, NF ৰেলৱে মালিগাঁও দলে এই নাটকখন অসমৰ বাহিৰলৈ উলিয়াই নিয়াৰ কাৰণে এটা প্ৰচেষ্টা ল'লে আৰু এইখন হিন্দীলৈ অনুবাদ হ'ল আৰু পৰৱৰ্তী সময়ত মহাৰাষ্ট্ৰৰ মুম্বাইৰ সমীপৱৰ্তী ভূচাওলত সৰ্বভাৰতীয় পৰ্যায়ত এই নাটখন মঞ্চস্থ হৈছিল আৰু গোটেই ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ নাট্য দলকে ধৰি কেইবাটাও পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। এনেদৰে যাত্ৰা আৰম্ভ হৈছিল ৰাজ্যিক স্তৰৰ পৰা ৰাষ্ট্ৰীয় স্তৰলৈ। দাস ডাঙৰীয়াক অন্য এটা প্ৰশ্ন সুধিব বিচাৰিছো। বৰ্তমানৰ যি নাটক, বৰ্তমান বুলি কোৱাৰ লগে অধিকাংশ নাট্যকাৰৰ যি নাটক, সৰু সৰু কাহিনী এটাক লৈ সুন্দৰভাৱে নাটকখন উপস্থাপন কৰে বা এখন পূৰ্ণাংগ নাট ৰচনা কৰে। সেই কাহিনী হ'ব পাৰে এহাল ডেকা গাভৰুৰ প্ৰেমৰ কাহিনীও হ'ব পাৰে, মাতৃ পুত্ৰৰ কাহিনীও হ'ব পাৰে, পিতা পুত্ৰৰ কাহিনীও হ'ব পাৰে। কিন্তু আমি লক্ষ্য কৰিছো যে আপোনাৰ স্বৰ্ণলিপি হওক, দেৱদাসী হওক বা অন্যান্য নাটসমূহ যিমানবোৰ আমি লক্ষ্য কৰিছো, সেই নাটবোৰ যেন ইতিহাসৰ পটভূমিত ৰচনা কৰা অধিকাংশই নাট। এতিয়া মই আপোনাক সুধিব বিচাৰিছো, অন্য নাট্যকাৰৰ নাটকৰ লগত আপোনাৰ নাটকবোৰৰ কিবা প্ৰভেদ ৰখাৰ কিবা এনেকুৱা কিবা উদ্দেশ্য আছে নেকি যে মোৰ নাটকখিনি সামান্য পৃথককৈ ৰচনা কৰিম অন্য নাট্যকাৰৰ তুলনাত? মোৰ মনৰ প্ৰশ্ন এটা কৰাৰ কাৰণে আপোনালৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই ক্ষেত্ৰত মই অকণমান ব্যাখ্যা কৰিব বিচাৰিছো এই গোটেই কথাটো হ'ল যে যি সময়ত মই একাংক নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলো, তেতিয়া মই দেখিলো যে এই প্ৰতিযোগিতাসমূহত বা বিভিন্ন মঞ্চত দেখিলে একাংক নাটসমূহত খুব সুন্দৰ সুন্দৰ কিছুমান কাহিনী লৈ পেলাই নাটক মঞ্চস্থ হৈ আছে। সামাজিক যিবিলাক কাহিনী থাকে, আপুনি যিটো উল্লেখ কৰিছে ডেকা গাভৰুৰ কাহিনী এটা হওক, তাত খুব সুন্দৰ বিষয়বস্তু এটা লৈ পেলাই নাটকসমূহ ৰচনা হৈ আছে, পৰিচালিত হৈ আছে। তেতিয়া মই লক্ষ্য কৰিলো যে ইয়াতকৈ যদি ব্যতিক্ৰম আমি কিবা কৰিব পাৰো, কাৰণ সেইটো বিভিন্ন দলেতো সেইটো প্ৰচেষ্টা অব্যাহত ৰাখিছে, গতিকে ময়ো যদি একেটা সততেই যাওঁ তো নিশ্চিতভাৱে দৰ্শকে যিমান সোৱাদ পাব লাগে সেই সোৱাদটো নাপাব বা আমাৰ দায়বদ্ধতাটো সম্পূৰ্ণকৈ প্ৰকাশ নাপাব, কাৰণ ইতিমধ্যে বহু সংখ্যক প্ৰতিষ্ঠিত নাট্যকাৰে এই সম্পৰ্কে কাম কৰি আছে। আমি চিন্তা কৰিলো যে আমি যদি নাটকসমূহ অকণমান গৱেষণাধৰ্মী কৰোঁ আৰু যদি এটা ইতিহাসৰ পৰা এনেকুৱা বিলুপ্ত প্ৰায় সংস্কৃতি কিছুমানক আমি উলিয়াই আনিব পাৰোঁ বা ইতিহাসৰ পৰা এনেকুৱা কিছু তথ্য উলিয়াই আনিব পাৰোঁ যিটো এতিয়ালৈকে প্ৰচাৰিত হোৱা নাই, তেতিয়া মই ভাবোঁ যে এয়া এগৰাকী অধ্যাপক হিচাপে মোৰ সমাজ জীৱনলৈ এটা নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ অৱদান বুলি নকওঁ, মই নিশ্চয় গুৰুত্বপূৰ্ণ এটা অংশ হ'ব পাৰে, দায়বদ্ধতাৰ অংশ এটা হ'ব পাৰে। গতিকে তাৰ পিছত আমি চিন্তা চৰ্চা কৰিলো আৰু মই এটা খুব আকৃষ্ট নাটকৰ এটা ধাৰাৰ প্ৰতি, সেইটো হ'ল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ধাৰাটোৰ প্ৰতি মই বিশেষভাৱে আকৃষ্ট। তেওঁলোকৰ যিবিলাক ৰেপাৰ্টৰী গ্ৰুপ আছে তাৰ প্ৰতি বিশেষভাৱে মই আকৃষ্ট, বা সৰ্বভাৰতীয় পৰ্যায়ত যিবিলাক নাটক হয়। গতিকে সেই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ষ্টাইলত বা ৰেপাৰ্টৰী যিবিলাক গ্ৰুপ থাকে সেইবিলাকৰ ষ্টাইলত মই আৰম্ভ কৰিলো এই ধাৰাটো। ইতিহাসৰ পৰা এটা তথ্য ললো বা বিলুপ্তপ্ৰায় সংস্কৃতি এটা ললো আৰু মোৰ নাটকবিলাকত আপোনালোকে নিশ্চিতভাৱে লক্ষ্য কৰে, আপুনি অকণমান আগতে কৈছে যে অকণমান ব্যতিক্ৰম হয়। যেনে আমাৰ আগতে যিবিলাক নাটক চলি আছিলে কম্পিটিশ্যনবিলাকত, তাত হয়তো নৃত্যৰ কোনো কথা ৰখা হোৱা নাছিলে বা তাত হয়তো আমাৰ যিবিলাক ফিজিকেল বডি লেংগুৱেজৰ কথা হৈছিলে কিন্তু বহুলভাৱে প্ৰচাৰিত হোৱা নাছিলে। তো মই নাটকবিলাকৰ NSD এটা ষ্টাইল, যিটো ফিজিকেল বডি লেংগুৱেজৰ কথা থাকে, ফিজিকেল লেংগুৱেজ, আৰু তাৰপিছত অকণমান নাচ গান ৰেপাৰ্টৰী গ্ৰুপবিলাকৰ এনেকুৱা এটা নতুন ভাৱধাৰাৰে এই ইতিহাস প্ৰকৃত ইতিহাসৰ পৰা তুলি আনি নাটকবিলাক মই ৰচনা কৰা আৰু উপস্থাপন কৰাৰ এটা প্ৰচেষ্টা চলালো। মানুহে আদৰি ল'লে। ৰূপান্তৰে জগত সুন্দৰ কৰে, আৰু যদিহে আমাক ৰূপান্তৰ লাগে তেন্তে নতুনত্বক আঁকোৱালি ল'ব পাৰিবই লাগিব। আৰু সেই ক্ষেত্ৰত যেন ৰূপান্তৰ বুলিয়েই কওক বা নতুনত্বক আঁকোৱালি লোৱাৰ ক্ষেত্ৰত বুলিয়েই কওক, আপুনি যেন এখোজ আগত, কিয়নো নৱদ্বীপৰ ক্ষেত্ৰতেই হওক বা নাটকৰ চৰ্চাৰ ক্ষেত্ৰতেই হওক, আপোনাৰ নাটকৰ শৈলীত, নৱদ্বীপৰ শৈলীত যেন এক নতুনত্ব এই অঞ্চললৈ আনিছে বা নাট্য চৰ্চালৈ এক নতুনত্ব আনিছে। এতিয়া মই আপোনাক প্ৰশ্ন কৰিব বিচাৰিছো, নতুনত্বক অধিকাংশ লোকে, সমাজৰ অধিকাংশ লোকে সহজতে গ্ৰহণ কৰিব নোৱাৰে, বৰং তাক সমালোচনাহে কৰে। এতিয়া মই আপোনাক সুধিব বিচাৰিছো, এই সমালোচনাবোৰ আপোনাৰ তালৈ নিশ্চয় সমালোচনা আহে, এই সমালোচনাবোৰ আপুনি কিদৰে বিবেচনা কৰে বা কিদৰে গ্ৰহণ কৰে? খুব সুন্দৰ প্ৰশ্ন এটা আপুনি কৰিছে।
একদম বাস্তৱ সত্য এইটো যে প্ৰথম অৱস্থাত যেতিয়া মই এই নতুন ধাৰা এটাৰে নাটকবিলাক আনিলোঁ, কাৰণ আপুনি কৈছে যে তাৰ আগলৈকে খুব সামাজিক সচেতনতামূলক ডেকা গাভৰুৰ হয়তো এটা প্ৰেম কাহিনী লৈ পেলাই বা শাহু বোৱাৰীৰ এখন কাজিয়া লৈ পেলাই এনেকুৱা ধৰণৰ নাটক কিছুমান আছিলে। সেইটোৰ পৰা অকণমান ফালৰি কাটি মই অকণমান গৱেষণাধৰ্মী নাটক আনিবলৈ চেষ্টা কৰিলোঁ। এই ক্ষেত্ৰত মই কৈছোঁ যে আমি ৰেপাৰ্টৰী গ্ৰুপ বা সৰ্বভাৰতীয় পৰ্যায়ত যেনেকুৱা ধাৰা এটা প্ৰচলন হয়, তো তেতিয়া লক্ষ্য কৰিলোঁ যে হয় সমালোচনা আহিছিলে প্ৰথম অৱস্থাত, তথাপিও মই সেই গঠনমূলক সমালোচনাটোক আদৰি লৈছিলোঁ। আৰু হয় আমাৰ যিবিলাক আমাৰ নাটকৰ পৰিৱেশ আছে অসমত, চবতে ইমান ছেটিংছ মঞ্চ সজা উঠাই দিয়াটো সম্ভৱপৰ নহয়, কিন্তু তাৰ মাজতো সেই সীমাবদ্ধতাৰ মাজত আমি চেষ্টা কৰিছিলোঁ যে দৰ্শকে এখন সৰ্বভাৰতীয় নাটক চাই থকাৰ দৰে নাটক এখন উপভোগ কৰক, এখন ৰেপাৰ্টৰী গ্ৰুপ এটাই কৰি থকা নাটক এখনৰ দৰে ৰাইজে উপভোগ কৰক। মোৰ এটা বিশ্বাস আছিল আৰু সেইটো ৰাইজে আদৰি ল'লে, আৰু আদৰি লোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আৰু মোৰ এই কথাখিনি আজি ক'বলৈ সুযোগ দিয়াৰ বাবে আপোনালৈ মই ধন্যবাদ জনাইছোঁ। অধিক সফলতাই অধিকাংশ ব্যক্তিকে অহংকাৰী কৰি তোলে। এটাৰ পিছত আনটো সফলতাৰ লানি নিচিগাহতে আপোনাৰ মনতো বাৰু অহংকাৰৰ বীজ ৰোপণ কৰিছে নেকি? ইণ্টাৰেষ্টিং কুৱেশ্যন। হয়, অধিক সফলতাই মানুহক অহংকাৰী কৰি তোলে, বা অধিক সফলতাৰ পিছত হঠাতে মানুহ এজনৰ কেতিয়াবা নিম্ন স্তৰলৈ গতি কৰিব লগা হয়। এই ক্ষেত্ৰত মই অধিক সচেতন, আৰু মোৰ সফলতা আহিছে অসমৰ ৰাইজৰ মৰম আশীৰ্বাদৰ কাৰণে, মোৰ সতীৰ্থসকলৰ সহায় সহযোগৰ কাৰণে। গতিকে সেই অসমৰ ৰাইজক প্ৰতি যি দায়বদ্ধতা, সেই দায়বদ্ধতা মই ভাবোঁ যে আমৃত্যু মই সেই দায়বদ্ধতা অক্ষুণ্ণ ৰাখিব লাগিব। গতিকে আৰু মই এই কথাটো বিশ্বাস কৰোঁ যে অধিক সফলতা আৰু অধিক বঁটা বাহন, অধিক সম্বৰ্ধনা এইবিলাকে মানুহ এজনৰ সৃষ্টিকৰ্মক অকণমান অৱনমিত কৰে। নিশ্চয়। সেইকাৰণে এই ক্ষেত্ৰত মই সাৱধান। অধিক পুৰস্কাৰৰ প্ৰতি মই লালায়িত নহয়, আৰু অধিক সম্বৰ্ধনাৰ প্ৰতিও মই লালায়িত নহয়। সেইকাৰণে একদম নিৰ্বাচিত কিছুসংখ্যক সভাতহে মই যাওঁ। বিভিন্ন দৰ্শকৰ পৰা জানিব পাওঁ যে ৰাজেন দাসৰ নাটক ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চত চাব বিচাৰে। দৰ্শকৰ এই আশা পূৰণ হ'বনে? নিশ্চয় হ'ব। আৰু ইতিমধ্যে কেইবাটাও নাট্য দলৰ পৰা এই সম্পৰ্কে মোৰ সহায় সহযোগ বিচাৰি প্ৰযোজকসকল আহিছে। মই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিন্তু এইখিনি সময়ত মই অধিকাংশ সময় মই MSR নাট্য দলক দি আছোঁ। মোৰ নিজৰ এটি অনুষ্ঠান আছে, আৰু প্ৰায় 5 বছৰ মই প্ৰতিযোগিতামূলক ক্ষেত্ৰখনত থাকিলোঁ। গতিকে এই ক্ষেত্ৰত মই অকণমান ভ্ৰাম্যমান নাট্য দলৰ বাবে পূৰ্ণাংগ নাটকত সময় দিয়াত কিছু প্ৰতিবন্ধকতা আছে, আৰু নিশ্চিতভাৱে আগত বছৰসমূহত হয়তো ভ্ৰাম্যমান থিয়েটাৰত কেতিয়াবা দেখা পোৱাৰ সৌভাগ্য হয়তো হ'ব। নিশ্চয়। ৰাজেন দাস ডাঙৰীয়াৰ নাটক সাধাৰণতে তেখেতে ক'লে যে MSRত বেছিকৈ গুৰুত্ব দিয়ে, বা তেখেতৰ নাটসমূহ একাংক প্ৰতিযোগিতাৰ বাবে, একাংক নাট প্ৰতিযোগিতাৰ বাবে পঠায়। গতিকে আমাৰ সকলো দৰ্শকে হয়তো তেখেতৰ সেই নাটক উপভোগ কৰিবলৈ এতিয়াও পোৱা নাই, সেই সৌভাগ্য হয়তো হোৱা নাই, বা তেখেতৰ সেই সংলাপবোৰ সকলো দৰ্শকে এতিয়ালৈকে হয়তো শুনিবলৈও পোৱা নাই। কিয়নো যিসকলে নাটকৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, তেওঁলোকে তেখেতৰ নাট সম্পৰ্কে অতি বিশদভাৱে বা অতি ব্যাপকভাৱে জানে, কিন্তু সাধাৰণ ৰাইজৰ সকলো স্তৰৰ ব্যক্তিয়ে কিন্তু তেখেতৰ নাটক এতিয়ালৈকে উপভোগ কৰিবলৈ পোৱা নাই বা সংলাপ শুনি পোৱা নাই। সেয়েহে আমি দৰ্শকৰ বাবে, সকলো দৰ্শকৰ বাবে তেখেতৰ নাটকৰ তেখেতৰ এটা প্ৰিয় ডাইলগ আমি শুনিব বিচাৰোঁ। ধন্যবাদ। মই দেওঘৰৰ স্বপ্ন, মই অলপ আগতে কৈছোঁৱেই যে দেওঘৰৰ স্বপ্ন আমাৰ অসমৰ জাতীয় জীৱনৰ এক অংগ। দেৱদাসী সংস্কৃতি, দেৱদাসী সংস্কৃতিক লৈ এই দেওঘৰৰ স্বপ্ন নাটকখন মই ৰচনা কৰিছিলোঁ, আৰু তাৰ এটি সংলাপ মই আপোনালোকলৈ আগবঢ়াইছোঁ। তেতিয়া দেৱদাসীক উদ্দেশ্যি নায়কে কয়, কৃষ্ণপ্ৰিয়া, দেৱদাসী অকল শিল্পী নহয়, দেৱদাসী অকল শিল্পী নহয়, সেয়া আমাৰ জাতীয় জীৱনৰ প্ৰাণ। সেই দেৱদাসী নৃত্যক আমি জীয়াই ৰাখিব লাগিব। হেজাৰ প্ৰৰোচনা স্বত্তেও, হেজাৰ ষড়যন্ত্ৰৰ বেগু ফালি আমি দেৱদাসী নৃত্যক আমাৰ জাতীয় জীৱনৰ মাজত জীয়াই ৰাখিব লাগিব। কৃষ্ণপ্ৰিয়া, মই হয়তো নাথাকিম, হয়তো মই কালৰ বুকুত, ইতিহাসৰ বুকুত হেৰাই যাম, কিন্তু দেৱদাসী নৃত্য, দেৱদাসী সংস্কৃতি যুগে যুগে আমাৰ বুকুত থাকিব, আমাৰ জনতাৰ বুকুত থাকিব। ধন্যবাদ।
অতি সুন্দৰ যেতিয়ালৈকে ৰাজেন দাস ডাঙৰীয়াৰ দৰে নাট্যকাৰৰ জন্ম হৈ থাকিব, যেতিয়ালৈকে সমাজত ৰাজেন দাস ডাঙৰীয়াৰ দৰে সংস্কৃতি প্ৰেমী থাকিব, তেতিয়ালৈকে এই দেৱদাসী নৃত্য সমাজত প্ৰচলিত হৈয়ে থাকিব। কেতিয়াও এই দেৱদাসী নৃত্য বিলুপ্ত হৈ নাযায়। সেয়ে ৰাজেন দাস ডাঙৰীয়াৰ লগত আজি কথা বতৰাখিনিৰ ভাগ ল'বলৈ পাই অতি আনন্দিত আৰু তেখেতক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতৰ ব্যস্ততাৰ মাজতো আমাৰ বাবে ইমানখিনি সময় উলিয়াই দিলে, ধন্যবাদ।